প্ৰথমতে ৰাইজলৈ মোৰ ফালৰ পৰা এটা মেছেজ মই দিব বিচাৰোঁ। আজি ৰাতিপুৱা 9টা বজাৰ পৰা মই আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচী এতিয়ালৈকেও কৰি আছোঁ আৰু অলপ পাছতো কৰিম। প্ৰথম 9টা বজাত মই আমাৰ গোসাইগাঁৱৰ পৰা টিপকাইলৈকে যোৱা যিটো ৰাস্তা আছে, এইটো খুব একেবাৰে ইম্পৰ্টেণ্ট ৰাস্তা, কিন্তু অৱস্থাবিলাক একেবাৰে জৰাজীৰ্ণ আছিলে। ৰাইজৰ সুবিধাৰ্থে ৰাইজে যিহেতু বাৰে বাৰে মোক কৈছিলে, ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 9 কিলোমিটাৰ 886 মিটাৰ টোটেল 10 কোটি টকাৰ আঁচনি ৱাইডেনিং যিটো এটা প্ৰভিজনৰ ৰাস্তা, সেই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে মই প্ৰথম আধাৰশিলা স্থাপন ইয়াৰ কাৰণে কৰিলোঁ। আৰু দ্বিতীয়বাৰৰ কাৰণে কৰিলোঁ মই আমাৰ কচুৱা চাৰিআলিৰ পৰা আমাৰ জয়পুৰলৈকে 5 কিলোমিটাৰ 674 মিটাৰ, এইটো আমাৰ 4 কোটি টকাৰ অধিক আছে। এই টকাৰ আমাৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ধৰা হৈছিলে আৰু যোনে ঠিকাদাৰ হিচাপে কামটো পাইছে এতিয়া টেণ্ডাৰৰ, তেওঁ নিজে উপস্থিত আছিলে। আমাৰ MCLA ডাঙৰীয়াও আছিলে, ৰবীন্দ্ৰ কুমাৰ ব্ৰহ্ম, আমাৰ ব্লক ছেক্ৰেটাৰী বক্কাৰ সিদ্দিক তেখেতেও আছিলে। আমি ৰাইজৰ ভালেখিনি সমৰ্থন সহযোগিতা লৈ পেলাই এই কচুৱা চাৰিআলিটো দ্বিতীয় আমাৰ আধাৰশিলা স্থাপনৰ কাম আমি সম্পন্ন কৰিলোঁ। আৰু এতিয়া আকৌ আহিলোঁ আমি তৃতীয় আধাৰশিলা স্থাপন কৰাৰ যিটো কাৰ্যসূচী, ঠকিয়ামাৰীৰ পৰা আমাৰ 2 নম্বৰ ঠকিয়ামাৰীলৈকে যোৱা এইটো ৰাস্তাৰ দীৰ্ঘ আছে 2 কিলোমিটাৰ 642 মিটাৰ। 2 কিলোমিটাৰ 642 মিটাৰ এই দীৰ্ঘ ৰাস্তাটো বনাবৰ কাৰণে ইয়াত আধাৰশিলা স্থাপন কৰা হ'ল আৰু সেইটো মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনতে বনোৱা হ'ব। আৰু আমাৰ চতুৰ্থ আধাৰশিলা স্থাপন কৰা হ'ব দতমাৰ পৰা বহৰাগুৰিলৈকে অহা যিটো ৰাস্তা, ইয়াৰ কাষতে থকা দক্ষিণ পিনে যিটো নদী আছে আমাৰ লঙা নদী, ইয়াৰ গৰাখহনীয়া যিটো হৈ আছে আৰু ৰাস্তাটো যাওঁ অৱস্থা, গতিকে ৰাস্তাটো প্ৰতিৰোধ কৰিবৰ কাৰণে SDRF পৰা এটা আঁচনি অনা হ'ল। ইয়াৰে এটা বল্ডাৰ ফিচিঙৰ কাম হ'ব, ৰাস্তাটো যিকোনো প্ৰকাৰে আমি বচাব লাগিব। গতিকে ইয়াৰো আধাৰশিলা স্থাপন ফাউণ্ডেশ্যন দিয়া মই অলপ পাছতে কৰিম। ইয়াৰো চেংচন হৈ গ'ল। গতিকে আজি 4টা ৰাস্তা বনোৱাৰ নামত ৰাতিপুৱাৰ পৰাই মই কণ্টিনিউৱাছলি আধাৰশিলা স্থাপন কৰিবৰ কাৰণে কামবিলাক কৰি আছোঁ। মই নিজে ভাল পাইছোঁ, ভিতৰুৱা অঞ্চলৰ মাজেদি ওলাই যোৱা যিটো ৰাস্তা, ৰাইজে বহুদিনীয়া তেওঁলোকৰ দাবী হিচাপে মোৰ সন্মুখত উত্থাপন কৰি আহিছিল। এইবিলাক ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাটো পূৰণ কৰিবৰ কাৰণে মই যে সুবিধা পালোঁ, ইয়াৰ কাৰণে মই মনত